খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু আমিও ভালে আছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ লং ভিডিঅ' বনাম কিন্তু বনোৱা হোৱাই নাছিল আৰু মানে মিনি ব্লগ বনাইছিলোঁ কিন্তু লং ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি ভাবিছোঁ নহয় লং ভিডিঅ' বনাম আৰু গধূলিকৈ অলপমান ছাৰপ্ৰাইজো আছে, অলপ কিবা কিবি আছে। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই গা পা ধুলোঁ, দেখিছেই চাগে আজি ৰবিবাৰ নহয় সেইকাৰণে চুলিবোৰো ধুই দিলোঁ। তাৰপিছত উঠি কিনে কাম বন কৰিলোঁ। তাৰপিছত হাজবেণ্ডক ব্ৰেকফাষ্ট দিলোঁ, হাজবেণ্ড অফিচ গ'ল। এতিয়া মই গা পা ধুলোঁ, এতিয়া চাকি বন্তি লগাম, তাৰপিছত আকৌ ব্ৰেকফাষ্ট কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে কি হ'ল, মই গা ধুই থাকোঁতে গাখীৰ দিব আহিছিল, তো মই গাখীৰখিনি ল'ব নোৱাৰিলোঁ কাৰণ গা ধুই আছিলোঁ। তেতিয়া দাদাজনক ক'লোঁ যে কাষৰে দিদি আছে ন, দিদিৰ ঘৰত দি যোৱা গাখীৰখিনি মই লৈ আহিম। এতিয়া তাকে গাখীৰখিনি লৈ আহোঁ। আমাৰ দিদি আহি গ'ল। कहाँ गई थी दीदी? सत्संग में। बोल दो दीदी। हाय कर दो, हाय बोल दो। मैं नहा रही थी ना, तब दूध आ गई थी इसलिए। ये बोला क्या पता है? आइलो। এতিয়া মই চাকি লগাম আৰু চাকি বন্তি লগাওঁ আৰু এয়া মোৰ ব্ৰেকফাষ্ট। মই বনাইছিলোঁ পলহ ভাত আৰু চাহ। এতিয়া মই ব্ৰেকফাষ্ট কৰোঁ, মানে খাই লওঁ আৰু ব্ৰেকফাষ্ট। বাহিৰত কাপোৰ মেলি দি আহিলোঁ, ইমান ৰ'দ মানে বাহিৰত কি ক'ম। বাকীতো কামবোৰতো হৈয়ে গ'ল, চব কাম খতমেই হৈ গ'ল। এতিয়া মানে খানা বনাব আছে, দুপৰীয়া খানা বনাম আৰু 11:30মান বজাত বনাম আৰু এতিয়া বহুত গৰম লাগিছে, অলপমান মই বোলো ৰেষ্ট লওঁ আৰু এইফালে পিছফালে কুলাৰটো লগোৱা আছে, মানে লগোৱা নাই। এতিয়া যদি কুলাৰটো লগাওঁ একোৱে শুনা নাপাব, সেইকাৰণে এতিয়া লগাম আৰু অলপমান বহিছোঁ, অলপ ভাগৰো লাগিছে। আলু আৰু কণী এনেকৈ বনাম। তাৰপিছত এয়া ভেন্দি ধুই থৈ দিছোঁ, কাটা নাই আৰু কাটিম, আৰু অকণমান চালাড বনাম বাছ। কিবাকৈ খানা বনোৱা হ'ল, এতিয়া অলপমান ৰেষ্ট ল'ম আৰু অকণমান চুলিবোৰো শুকাব, পূৰা জিকি আছে। এতিয়া অকণমান কুলাৰটো লগাম, তাৰপিছত অকণমান ৰেষ্ট কৰিম। খানা বনোৱা ৰেডি। হাজবেণ্ড আহিব 2টা বজাত, মানে 1:30 আহি যাব, মানে 2টা বজাৰ আগত আহিব আৰু তাৰে আগত মোৰ খানা ৰেডি। এতিয়া অকণমান ৰেষ্ট লওঁ আৰু অনলাইনৰ বস্তু এটা আহিছিল, মানে মই এটা অনলাইন দিছিলোঁ এটা বস্তু, মোৰ কাৰণে নহয় হাজবেণ্ডৰ কাৰণেই দিছিলোঁ। এইটো হাজবেণ্ড আহিলে খুলিব, মই এতিয়া নুখুলোঁ কাৰণ তেওঁ গম নাপায় যে মই দিছোঁ, কাৰণতো মোৰ ফোনৰ পৰাই তেওঁ দিওঁ আৰু তাৰপিছত হাজবেণ্ডে গম নাপায়। তাৰপিছত তেওঁ আহিলে দেখাম, যি তেওঁ ক'ম তুমি তোমাৰ কাৰণে এটা গিফ্ট আনিছোঁ, তুমি খুলি চোৱাচোন। তো হাজবেণ্ড আহিলে দেখাই আহিছোঁ কিনো আনিছোঁ মই। বঢ়িয়া লগা আছে। তোমাৰ মোবাইলত হ'ব নে নাই? হা হৈ যাব ন? ভাল লাগছে নে তোমাৰ? থেংক ইউ কওঁ মোক একবাৰ। চাহ একবাৰ লগাই কিনে ভালেই হ'ব। মোবাইলটো ক'ত পৰিলোঁ আৰু টেনশ্যন নাই। লাগছি মজা মিষ্টাৰ, সঁচা কথা বহুত ধুনীয়া লাগছি আছা। বিৰাট চাওকচোন কিমান ৰ'দ দিছে, বাপৰে। কাপোৰখিনি আনিব যাবৰে মন নাই, ইমান ৰ'দ। এয়া হাজবেণ্ড অফিচত গ'ল, মানে অফিচৰ পৰা আহে ৰাতিপুৱা 9টামান বজাত যাই কিনে আকৌ তাৰপিছত আকৌ আহে 1টামান বজাত আহে, মানে 1:30 1টামান বজাত আহে। আহি কিনে ভাত পানী খাই দুপৰীয়া অকণমান ৰেষ্ট কৰি তাৰপিছত 5:30মান বজাত আৰু অফিচত যায়। তাৰ 7টামান বজাত আহি যায়। ওচৰতে হয় না অফিচটো, সেইকাৰণে আৰু এয়া গ'ল। দেখিছে ৰ'দ দেখিছেনে? আৰু আমাৰ ইয়াতে কি 7:30 7:40 মানে গধূলি হয়, মানে বহুত দেৰিকৈ মানে আন্ধাৰ হয় আৰু ইয়াতে। কাপোৰবোৰ ঠিক কৰোঁ, কাপোৰবোৰ ঠিক কৰা হোৱাৰ পিছত ঘৰটো সাৰিম, তাৰপিছত অকণমান এক্সাৰচাইজ কৰিম আৰু এয়া কাপোৰবোৰ ঠিক কৰোঁ। এতিয়া মোৰ এক্সাৰচাইজ কৰা হৈ গ'ল, এতিয়া অলপ বহিম, গৰম লাগিছে, ঘামিও গৈছে না, অলপমান বহিম। তাৰ দিদি ধচা বনাই আছে,
আমি আজি পাৰ্টি কৰিম এইকাৰণে থচা বনাই আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া দেখিছেনে থচা বনাই আছে ময়ো বনাওঁ কেতিয়াবা আপোনালোকক দেখাম বাৰু কেতিয়াবা যেতিয়া মই বনাওঁ दीदी हाय बोल दो कोई नहीं अभी खाना बना रही है ना इसलिए कोई हाय कर दो हाय पप्पी दे दो एक बार এয়া আমি মানে সকলোৱে লগ লাগি এনেকৈ পাৰ্টি কৰিছিলোঁ মানে ঘৰতে সকলোৱে এটা এটা খানা বনাইছে মানে চবেই বেলেগ বেলেগ বনাইছে আৰু আমি একেলগে মিলি কিনে খাইছোঁ আৰু মানে পাৰ্টি বুলিয়ে কৈছোঁ আৰু মোৰ দিদি হয় কাৰণতো আমাৰ অসমীয়া নহয় এটা পাঞ্জাৱৰ মাৰাঠী বহুত বেলেগ বেলেগ আছে তো মই দিদি বুলি এয়া মই বনাইছোঁ পাস্তা আৰু ক'ল্ড ড্ৰিংকছ আছে আৰু পানী পুৰি তাৰপিছত এয়া নাৰিকল চাটনি গোলাপ জামুন আৰু ধচা তাৰপিছতে ৰাইতা তাৰপিছতে বিৰিয়ানী চাউল মানে সকলোৱে মিলি কিনে বনাইছোঁ এয়া আলু চব্জি এনেকৈ আৰু খাইছোঁ আৰু সকলোৱে এয়া দেখিছেনে কি ধুনীয়াকৈ বহিছে খাবৰ কাৰণে আৰু দেখিছে মোক কিবা কিবি কৈও আছে এয়া এতিয়া মই খাব লৈছোঁ আৰু খাই বহুত ভাল লাগিছে মানে গোটেইখিনি বস্তুৱে টেষ্টিয়ে হৈছে এয়া অলপ সকলোৱে মিলি অলপমান ডান্স কৰিলোঁ আৰু মানে এনেকৈও ভাল লাগে সময়বোৰ লগৰ লগত ৰুমত আহিলোঁ গা পা ধুলোঁ দেখিছোঁ চাগে কিমান নাচি নাচি মানে ভাগৰ লাগি গৈছে ইমান গৰম এতিয়া ৰুমত আহি গা পা ধুলোঁ আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব বাই